নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত খালী হোৱা পদসমূহৰ বিষয়ে। গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ ভূমি সংৰক্ষণ বিভাগত খালী পদ পূৰণৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এই পদসমূহৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 3 ফেব্ৰুৱাৰী 2021 তাৰিখৰ পৰা 12 ফেব্ৰুৱাৰী 2021 তাৰিখলৈকে। অনলাইন আবেদন কৰিবৰ কাৰণে লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, নতুবা soildirectorate.assam.gov.in এই ৱেবছাইটটোলৈ গৈও আপোনালোকে অনলাইন আবেদনৰ কাৰণে যিটো লিংক আছে সেই লিংকটো পাই যাব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত পদসমূহৰ বিষয়ে উল্লেখ কৰা আছে। প্ৰথম পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ গ্ৰেড 3। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 6টা আৰু এই পদটোৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিচিপ্লিন উইথ 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, আৰু লগতে আপোনালোকক 6 মাহৰ এখন কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব, আৰু লগতে আপোনালোকে ইংৰাজী আৰু অসমীয়াত টাইপিং কৰিব পৰা বিধৰ হ'ব লাগিব। দ্বিতীয় পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 16টা। এই পদটোৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপুনি পুনৰবাৰ গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোকক 6 মাহৰ এখন কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব, আৰু আপোনালোকে ইংৰাজী আৰু অসমীয়াত টাইপিং কৰিব পৰা হ'ব লাগিব। তৃতীয় পদটো হৈছে ছইল কনজাৰ্ভেশ্যন ডেমনষ্ট্ৰেটৰ। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 5টা। এই পদৰ কাৰণে আপোনালোকৰ শৈক্ষিক যোগ্যতা হ'ব লাগিব HSSLC পাছ, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। চতুৰ্থ পদটো হৈছে ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 85টা, আৰু এই পদটোৰ কাৰণে আপোনালোকে HSLC পাছ হ'ব লাগিব। পঞ্চম পদটো হৈছে ছাৰ্ভেয়ৰ। সৰ্বমুঠ পদৰ সংখ্যা 7টা, আৰু এই পদটোৰ কাৰণে আপোনালোকে HSLC পাছ হ'ব লাগিব, লগতে ITI বা অন্য গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা ছাৰ্ভেয়ৰশ্বিপৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। 6 নম্বৰ পদটো হৈছে ষ্টেন'গ্ৰাফাৰ। সৰ্বমুঠ পদৰ সংখ্যা 1টা, আৰু এই পদটোৰ কাৰণে আপোনালোকে HSSLC পাছ হ'ব লাগিব, লগতে আপোনালোকৰ এখন ষ্টেন'গ্ৰাফিৰ ডিপ্ল'মা থাকিব লাগিব। সপ্তম পদটো হৈছে ফ'ৰমেন। এই পদৰ সৰ্বমুঠ সংখ্যা হৈছে 1টা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শৈক্ষিক যোগ্যতা লাগিব HSLC পাছ, লগতে আপোনালোকৰ এখন ইলেক্ট্ৰনিক্স মেকানিকেলৰ ডিপ্ল'মা থাকিব লাগিব। 8 নম্বৰ পদটো হৈছে ইলেক্ট্ৰিচিয়ান। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 1টা। এই পদটোৰ কাৰণে আপোনালোকে HSLC পাছ হ'ব লাগিব, লগতে আপোনালোকৰ ITI নতুবা গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা ইলেক্ট্ৰনিক্সৰ এখন ডিপ্ল'মা থাকিব লাগিব। 9 নম্বৰ পদটো হৈছে প্লাণ্টেশ্যন মালি। সৰ্বমুঠ পদৰ সংখ্যা হৈছে 3টা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শৈক্ষিক যোগ্যতা হ'ব লাগিব ক্লাছ 8 পাছ, অৰ্থাৎ 8ম শ্ৰেণী আপোনালোকে পাছ কৰা হ'ব লাগিব। 10 নম্বৰ পদটো হৈছে পিয়ন। সৰ্বমুঠ পদৰ সংখ্যা 5টা, শৈক্ষিক যোগ্যতা ক্লাছ 8 পাছ। 11 নম্বৰ পদটো হৈছে চকীদাৰ। সৰ্বমুঠ পদৰ সংখ্যা 5টা। এই পদটোৰ কাৰণেও আপোনালোকে 8ম শ্ৰেণী পাছ কৰা হ'ব লাগিব। 12 নম্বৰ পদটো হৈছে খালাচী। সৰ্বমুঠ পদৰ সংখ্যা 4টা, শৈক্ষিক যোগ্যতা 8ম শ্ৰেণী পাছ হ'ব লাগিব। 13 নম্বৰ পদটো হৈছে হেণ্ডিমেন। সৰ্বমুঠ পদৰ সংখ্যা 3টা, আৰু এই পদটোৰ কাৰণেও আপোনালোকে 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 14 নম্বৰ পদটো হৈছে ডাক ৰানাৰ। সৰ্বমুঠ পদৰ সংখ্যা 1টা, আৰু শৈক্ষিক যোগ্যতা আপুনি 8ম শ্ৰেণী পাছ হ'ব লাগিব। আপোনালোকৰ কেটেগৰী অনুযায়ী এই পদকেইটাৰ কাৰণে ৰিজাৰ্ভেশ্যনৰো ব্যৱস্থা কৰা হৈছে। এই পদখিনিত আবেদন কৰিবলৈ আপোনালোকৰ পৰা কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহ'ব। ই সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব। ইয়াতে কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কেণ্ডিডেটৰ কাৰণে। ইয়াতে আপোনালোকে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি চাই ল'ব পাৰে, লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো মই এই বিজ্ঞাপনখনৰ এটা লিংক দি দিম। তাৰ পৰা গৈ আপোনালোকে এই বিজ্ঞাপনখন এক্সেছ কৰি ল'ব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে
চেনেলটো ছাবস্ক্ৰাইব কৰিব মই প্ৰায়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদসমূহৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট ন'টিফিকেশ্যন পাবলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ